फातेमाबाद साहा बागानाव समाज सिबियारि नवीन गयारिया साहा बिलाइ खाग्रा लेबारफोरखौ फिन आरोबाव खौरां लाहैदों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय खासिबारि गामिनि नवीन गयारि बिथाङा सेन्ट जेभियार इंलिश फरायसालिनि बिगुमाबो लोगोसे बिथाङा सासे राफोद समाज सिबियारिबो। नवीन गयारि बिथाङा साननैसो सिगांबो फातेमाबाद साहा बागाननि लेबारफोरनो सान्दुं गोसानि समाव गावनि आखाइजोंनो नारें बिदै सेबनानै लोंहोदोंमोन आरो बायदि बायदि जाग्रा मुवा राननानै होफैदोंमोन। थिग बेबायदिनो दिनैबो बिथाङा माखासे जाग्रा मुवा राननानै होफैबावदों। बिथांनि बेबायदि अननाय आरो हेफाजाब होनायखौ खस्थ' खालामनानै जाग्रा लेबारफोरा गोसोआव जोबोद गोजोननायखौ फोरमायदों आरो लोगोसे साहा खाग्रा लेबारफोरनि सदरा खौरांनि गेजेरजों फोरमायदों दि लेबारफोरनि मोननो गोनां मुवा बेसाद, लकडाउननि मोननो गोनां रां, एरियार रां, PF रां बायदिखौ मोनाखै होननानै बुंदों। आरो लोगोसे मोननो गोनां गासै मोनथायखौ लानानै मालिकजों सावरायनो खावलायदों नवीन गयारि बिथांखौ खौरांनि गेजेरजों। ইমান গৰমৰ দিনত চবত পানী এইবিলাক চিংৰা এইবিলাক আনি খুৱাইছিল। মোটামুটি আমি 300মান মানুহে খাইছোঁ আৰু ছাৰে তথাপি আমাৰ খবৰ মানে লৈয়ে থাকে, আপদ বিপদ দুখ সুখ এনেকৈ এনি টাইম আমাৰ খবৰটো লৈ থাকে ছাৰে। আমাৰ ছাৰে আহিয়ে থাকে আমাৰ খবৰ লোৱাৰ কাৰণে। আৰু বাগান সম্পৰ্কে আমি বহুত দুখিত। গতিকে বাগান সম্পৰ্কে আমি ভাবি আছোঁ আমাৰ ছাৰ অহাৰ দ্বাৰা দিবা কিবা কৰি আমাৰ বাগানখন ভাল হ'ব লাগে, এনেকৈ সহায় সহযোগ কৰিব লাগে। সেইখিনি কাৰণে আমি ছাৰৰ কাৰণে মানে আহ্বান জনাইছোঁ। আৰু আমি খাবৰ কাৰণে আমি যোৱাবাৰ আমি গৰমৰ মাজত আমাক চৰ্বত আনি দিছিলে, তাৰপিছত চিঙৰা আনি দিছিলে আমাৰ ৰাইজখিনিক। তাৰপিছত আৰু আজি আৰু বুট আনি দিছে, কেঁচা বুট, আৰু এনেকৈ আমি ৰাইজক ভগাই দিম আৰু আমি খাইছোঁ। ৰাতিপুৱা আমি আহোঁ 7:30টাত। আমি চৰ্দাৰবিলাকে 7টা বজাত আহোঁ আৰু আমাৰ পাত ছিঙা কৰ্মচাৰীবিলাকে আহে 7:30টাত। 7:30টাৰ পৰা কাম কৰোঁ আমি, মানে 11:30টাত ছুটি হওঁ। তাৰপিছত 11:30টাৰ পৰা ছুটি হৈ আমি 1 ঘণ্টা ৰেষ্ট পাওঁ ভাত খাবৰ কাৰণে। 1:12টাৰ পৰা আৰু আমি ছেকশ্যনত কামত মানে পাতি তোলাত জইন হওঁ। 1 বজাৰ পৰা 12:30টাৰ পৰা জইন হৈ আমি মোটামুটি 4:30টালৈকে থাকোঁ ছেকশ্যনত। তাৰপিছত আমি ছুটি হওঁ। এতিয়া ছাৰৰ ওপৰত আমি আহ্বান জনাওঁ, আমি বহুত বস্তুৰ পৰা বঞ্চিত হৈ আছোঁ। আমাৰ বাগানত বহুতখিনি খামখেলি চলি আছে। আমি শান্তি সম্প্ৰীতি মানে কাম কৰিব পৰা নাই। কিছুমান মানুহে আমাৰ ৰিটায়াৰ হৈছে, ৰিটায়াৰ হোৱাবিলাকে আমাৰ পইচা পাতি পোৱা নাই। জিৰজুতি টকা বুলি কয় এইবিলাক দিব লাগে, এইবিলাক দিয়া নাই। ঘৰবিলাক দিব লাগে, এইবিলাক দিয়া নাই। তাৰপিছত ইফালে আমি লকডাউনৰ পইচা পোৱা নাই। আন বাগানত লকডাউনৰ পইচাবিলাক গোটেই পাই গৈছে, আমি পোৱা নাই। আমি এইবিলাকৰ কাৰণে আমি বঞ্চিত হৈ আছোঁ। গতিকে ছাৰে আমাক যিখিনি পাৰে আমাক সোনকালে সহায় সহযোগ কৰে যেন আমি সেইটো আশা ৰাখিছোঁ। আলোচনা কৰিম এঠান আমি সেইটো আহ্বান জনাইছোঁ। ছাৰ আমি যোনটো মই ইয়াতে কাম কৰি আছোঁ, ধৰ এইটো B ব্লক বুলি কয়, আমাৰ পাৰ্মেট ফালটো একেলগতে থাকোঁ আমি। মোটামুটি আমাৰ ইয়াতে পাৰ্মেট আৰু শ্লিপ ভেকেঞ্চি বুলি কয়, এইবিলাকে আমি 200মান হওঁ আৰু কি। আমাৰ পাৰ্মেট আৰু শ্লিপ ভেকেঞ্চি বুলি কয়। গতিকে এইকেইটা আমি একলগত থাকোঁ। আৰু আমি পাতি মানে যেনেকৈ দিব লাগে 24 কেজি পাতি দিব লাগে। আমি গছত থাকিলে আমি 24 কেজি পাতি দিওঁৱে অলৰেডি, কিন্তু গছত যদি নাথাকে আমি ক'ৰ পৰা দিম? বুঢ়া পাত উঘলি মেচিন আমি দিব নোৱাৰোঁ ছাৰ। এইটোৰ কাৰণে আমাক ছাৰে কি কৰি আছে, নটিচ দি আছে। মানে আমাক জালান ছাৰে নটিচ দি আছে। আমাৰ ৰিটায়াৰ বহা মানুহখিনিকো ৰিটায়াৰ হোৱা সময় হোৱাই নাই। কোনোবাৰ 1 বছৰ, কোনোবাৰ 1.5 বছৰ, কোনোবাৰ 2 বছৰ এনেকুৱা আছে। এইবিলাক মানুহক বঢ়াই দি আছে, ৰিটায়াৰ দি আছে। মানে আমাক জালান ছাৰে নটিচ দি আছে। আমাৰ ৰিটায়াৰ বহা মানুহখিনিকো ৰিটায়াৰ হোৱা সময় হোৱাই নাই। কোনোবাৰ 1 বছৰ, কোনোবাৰ 1.5 বছৰ, কোনোবাৰ 2 বছৰ এনেকুৱা আছে। এইবিলাক মানুহক বঢ়াই দি আছে, ৰিটায়াৰ দি আছে আৰু নানান ধৰণৰ মানে ভাবুকি দি আছে আমাক জালান ছাৰে। ছাৰৰ কাৰণে এইখিনি আমি মানে আহ্বান কৰোঁ যে মালিকৰ লগত আলোচনা বিলোচনা কৰি আমাক যিখিনি পাৰে আমাৰ এই বস্তুবিলাক প্ৰাপ্যবিলাক আদায় কৰি দিয়াৰ কাৰণে আমি লকডাউনৰ পইচা, আমাৰ এৰিয়াৰ টকা, ফাল্টু চিলিপলাবিলাকৰ ছুটিৰ পইচা, এখন আমাৰ ডিপেণ্ডলি ৰেচন এইবিলাক পোৱা নাই। আমি ঘৰ বাৰী পোৱা নাই, খৰি কোনোবাই পাইছে কোনোবাই পোৱা নাই, মানে কোনো বস্তুৰ মানে ইষ্টিমেটিক লৈ বস্তু আমাক দিয়াই নাই। যেনেকৈ প্লান্টেশ্যন একত দিব লাগে সেইভাৱে আমাক এতিয়ালৈকে মালিকে দিয়া নাই। আৰু আমাৰ হাজিৰাটো হৈছে 205 টকা।
আমি 205 টকা হাজিৰা কিয় কৰোঁ আমাৰ সকলো বস্তু ৰেচন হওক ছাতা হওক তিৰপাল হওক কম্বল হওক ঘৰ হওক খৰি হওক PF টকা হওক এইবিলাক কাটি মিঠানহে আমাক 205 টকা দিয়ে হাজিৰা কিন্তু এইবিলাক বস্তু তাতে জইন কৰা আছে এইবিলাক বস্তু দিয়াৰ কাৰণে কিন্তু এইবিলাক বস্তু নিদিয়াকৈ আমাক এতিয়ালৈকে 205 টকাই আমাক হাজিৰা দি আছে কিন্তু এইবিলাক বস্তু পাব লাগিছিল আমি এইবিলাক বস্তু একো পোৱা নাই এতিয়া বহুত অসুবিধা আছে আমাৰ ল'ৰা ছোৱালী পঢ়া পাতিৰ কাৰণে বহুত অন্তত বেলেগৰ কথা নকওঁ মই নিজৰে কথা কওঁ মোৰ ছোৱালী BA পাছ কৰিছে এতিয়া MA জইন কৰিব 1500 টকা লাগে কিবা জইন কৰাৰ কাৰণে লাষ্টত মই পইচা নাপাওঁ কত বিচাৰি ইয়াত বিচাৰি তাত বিচাৰোঁ পিছত লাষ্টত একজনৰ পৰা মই ধাৰ আনিছোঁ সুদত আনিছোঁ 2000 টকা আনি মোৰ ছোৱালীক এডমিশ্যন কৰিছোঁ অনলাইনত এডমিশ্যন কৰি আছে ছোৱালী আজি মই এটা চৰ্দাৰ উপ কৰ্মচাৰী মোৰ যদি আজি এনেহেন অভাৱ অভিযোগ হয় কাৰণ মোৰ তলৰ মানুহখিনিক আৰু কিমান অসুবিধা হ'ব কিমান অভাৱ অভিযোগ হ'ব এইটো আমি ছাৰক আহ্বান জনাওঁ ছাৰে যাতে আমাক এইবিলাক সহায় কৰে অলপ চালিজাৰি কৰি চাই ক'ৰ পৰা কি হৈ আছে কি হোৱা নাই এইবিলাক চালিজাৰি কৰি চাওক ছাৰক এতিয়াই আমাৰ আহ্বান জনাওঁ ফালৰ পৰা হালবাৰী সমষ্টি ফালৰ পৰা আহিছে তেওঁলোকে বহুত এনে ধৰক আপোনাৰ ঠাণ্ডা বস্তুকেইটা আনিছে আৰু গাজি চাজি আনিছে তেখেতে মজদুৰসকলৰ কষ্টটো দেখা পায় তে আজি আমাৰ ফাতেমাৰ টি ষ্টেট মানাছৰ ওচৰত আহিছে ভাল লাগিল তেখেতসকলক কাৰণ এনেকা কোনো এনেকা আহি দিয়া নাই কিন্তু তেখেতসকলে যে আহিল ভাল লাগিল আমাক আমাৰ মজদুৰৰ কষ্টটো দেখা পায় সেয়েহে তেওঁলোকক মই মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাওঁ আজি আমাৰ কাৰণে সৌভাগ্যজনক কথা হালবাৰীৰ নবীন স্বৰ্গীয় তেখেতে আমাক মানে বাগিচাৰ সন্মুখত আজি মোটামুটি 55-56 নম্বৰত তেখেতে আমাৰ সকলো মজদুৰসকলক মানে বুট দান কৰি আমাৰ লগতে শান্তিমতে মানে তেখেতে মানে আমাক প্ৰসাদখন বিলাই দিয়ে আমি ভাবিছোঁ তেখেতে আকৌ তেনেকুৱা মানে আহি থাকক যাতে আমি তেখেতৰ মানে বহুত প্ৰশাসন কৰি থাকিব পাৰোঁ যাতে আমি মোৰ নাম হ'ল ডিবিৰ ছাৰ ফাতেমাবাদ চাহ বাগিচাৰ মানে চৰ্দাৰ হিচাপে কৰি আছোঁ আমি জানা পক্ষে হোম মজদুৰে যে 15 তাৰিখ 2022 তেখেতে তাৰমানে আমাৰ নবীন চৰকাৰীয়ে এইবিলাকৰ ছাইডত তেখেতে হোম মজদুৰক মানে মৰমভাৱে তেখেতে তাৰমানে লিম্বু ৰস দি মজদুৰসকলক শান্তিপ্ৰিয়ভাৱে মানে দি সন্তুষ্ট কৰে যাতে আগন্তুক তেনেকুৱা যাতে আমাৰ লগত মিল প্ৰেম কৰি থাকি যাতে মজদুৰক দেখৰেখ কৰি আহি থাকে যেন আৰু তেখেতে যদি আমাৰ ওপৰত যদি মৰম ভাৱটো দিলে তেতিয়া আমি তেখেতক আমি আকুলাই ল'ম বুলি ভাবি আছোঁ